তোমালোকে যেতিয়া যিকোনো টপাৰৰ ইণ্টাৰভিউ চাবা এটা কথা প্ৰায় সকলোৰ মুখতে একেই শুনিবলৈ পাবা যেতিয়া তেওঁলোকক সোধা হয় আপুনি টপ কেনেকৈ কৰিলে তেতিয়া বহুতো উত্তৰ দিয়ে কিন্তু তেওঁলোকৰ প্ৰায় প্ৰতিজন টপাৰে এটা কথা কয় মই বাৰে বাৰে ৰিভিজন কৰিছিলোঁ কোনোবাই 4 বাৰ কোনোবাই 5 বাৰ কোনোবাই তাতকৈ বেছি তেওঁলোকৰ মতে সফলতাৰ মূল চাবিকাঠি আছিল নিজৰ ৰেগুলাৰ ৰিভিজন আৰু সেলফ স্টাডি ইয়াৰ অৰ্থ কি সফলতাৰ আটাইতকৈ ডাঙৰ সিক্ৰেট কোনো টিচাৰ কোনো কোচিং বা কোনো মেজিক বুক নহয় আসল সিক্ৰেট হল নিজে কৰা অধ্যয়ন অৰ্থাৎ সেলফ স্টাডি কিন্তু এতিয়াই এটা ডাঙৰ প্ৰশ্ন আহে যদি সেলফ স্টাডিয়েই সকলো তেন্তে আমি আৰু টপাৰৰ মাজত পাৰ্থক্য ক'ত আমি পঢ়ো নোটছ বনাও লেকচাৰ চাওঁ এক্সাম দিওঁ তথাপিও ৰিজাল্ট একে নহয় কিয় কাৰণটো খুবেই সহজ আমাক সৰুৰে পৰা পঢ়িবলৈ শিকোৱা হৈছে কিন্তু সেলফ স্টাডি কেনেকৈ কৰিব লাগে সেইটো কেতিয়াও সঠিকভাৱে শিকোৱা নহয় আমাৰ চেপ্টাৰ পঢ়া থাকে কনচেপ্টটো বুজা থাকে এক্সামত এনসাৰ কেনেকৈ লিখিব লাগে সেইটো জানা থাকে কিন্তু ৰিভিজন কেনেকৈ কৰিলে তথ্যবোৰ দীৰ্ঘদিনলৈ মনত থাকিব হেয়া অধিকাংশ শিক্ষাৰ্থীয়ে নাজানে এইটোৱে টপাৰ আৰু সাধাৰণ শিক্ষাৰ্থীৰ মাজৰ আটাইতকৈ ডাঙৰ পাৰ্থক্য আজিৰ এই ভিডিঅ'ত মই তোমালোকক সেলফ ষ্টাডিৰ এনে কেইটামান পাৱাৰফুল ষ্ট্ৰেটেজি কম যিবোৰ ফলো কৰিলে তোমাৰ পঢ়াৰ ধৰণ সম্পূৰ্ণ সলনি হৈ যাব এবাৰ নিজৰ ভিতৰলৈ চাই ভাবি চোৱা এই নিয়মবোৰৰ মাজত কিমানটা তুমি আজিলৈকে পালন কৰি আছা বহু সময়ত তুমি যি কাম 1 ঘণ্টাত শেষ কৰিব পাৰিলাহেঁতেন ভুল পদ্ধতিৰ বাবে তাক 2 ঘণ্টা সময় দি থকা হয় সময় যায় কষ্ট হয় কিন্তু ৰিজাল্ট আহেনে বহু ক্ষেত্ৰত নাহে যদি তোমাৰ এক্সাম একেবাৰে অচৰ চাবি আহিছে সময় কম কিন্তু মনত এটা দৃঢ় সংকল্প আছে মই এইবাৰ সঁচাকৈ ভাল ৰিজাল্ট আনিম তেন্তে এই ষ্ট্ৰেটেজিজ তোমাৰ বাবে গেম চেঞ্জাৰ হ'ব পাৰে আজিৰে পৰা এতিয়াৰ পৰাই যদি এইবোৰ প্ৰেক্টিছ আৰম্ভ কৰা তেন্তে তোমাৰ সেলফ ষ্টাডি আগতকৈ বহু গুণ ইফেক্টিভ অৰ্থাৎ ভাল হৈ পৰিব প্ৰথম ষ্ট্ৰেটেজি হল নটিফিকেশ্যনত ৰাখ নকবা সেলফ ষ্টাডি আৰম্ভ কৰাৰ আগতে প্ৰথম কামটো হল নিজৰ ফোকাস সুৰক্ষিত কৰা ভাবাচোন তুমি একাগ্ৰতাৰে পঢ়ি আছা ঠিক সেই সময়তে ফোনত এটা নটিফিকেশ্যন আহে তুমি ভাবিলা মাত্ৰ এটা মেছেজ চাই লওঁ তাৰপিছত কি হয় এটা মেছেজৰ পৰা হোৱাটছআপ তাৰ পৰা ইনষ্টাগ্ৰাম তাৰ পৰা ৰিলছ আৰু কেতিয়া 30 মিনিট 1 ঘণ্টা পাৰ হৈ যায় তুমি নিজেও গম নোপোৱা এইটোৱে ফোকাস ভাঙি দিয়াৰ আটাইতকৈ ডাঙৰ কাৰণ মনত ৰাখিবা ফোন তোমাৰ শত্ৰু নহয় ফোনৰ জৰিয়তে তুমি লেকচাৰ চাব পাৰা নোটছ পঢ়িব পাৰা নতুন বিষয় শিকিব পাৰা কিন্তু প্ৰবলেম ফোন নহয় প্ৰবলেম হৈছে আননেসেসাৰী নটিফিকেশ্যন আৰু আনলিমিটেড স্ক্ৰলিং এইভাবে সেলফ স্টাডি আৰম্ভ কৰাৰ আগতে হোৱাটছআপ ইনষ্টাগ্ৰাম ফেচবুক টেলিগ্ৰাম আদিৰ সকলো অপ্ৰয়োজনীয় নটিফিকেশ্যন বন্ধ কৰিবা যেতিয়া পঢ়িবা তেতিয়া ফোন কেৱল দুটা কামৰ বাবে ব্যৱহাৰ কৰিবা লেকচাৰ চাবলৈ আৰু নোটছ ৰিভিজন কৰিবলৈ ইয়াৰ বাহিৰে আন কোনো এপ তোমাৰ ফোকাস চুৰি কৰিবলৈ নিদিবা মনত ৰাখিবা আজিৰ এই সৰু ত্যাগেই কাইলৈ তোমাৰ সফলতাৰ আটাইতকৈ ডাঙৰ কাৰণ হ'ব পাৰে 2 নম্বৰ ষ্ট্ৰেটেজি হল স্মাৰ্ট ৰিভিজন যেতিয়া আমাৰ হাতত সময় কম থাকে আৰু সিলেবাস বহুত বেছি থাকে তেতিয়া অধিকাংশ শিক্ষাৰ্থীয়ে এটা সাধাৰণ ভুল কৰে তেওঁলোকে চেপ্টাৰ খুলি আৰম্ভণিৰ পৰা শেষলৈকে পঢ়িবলৈ আৰম্ভ কৰে কিন্তু টপাৰ সকলে এইদৰে আৰম্ভ নকৰে তেওঁলোকে প্ৰথম সেই চেপ্টাৰটোৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন PYQ অৰ্থাৎ পূৰ্বৱৰ্তী বৰ্ষৰ প্ৰশ্ন চাই লয় কিয়নো তেওঁলোকে জানে এক্সামত কেনে ধৰণৰ কোৱেশ্চন আহে সেইটো আগতে জানিলে ৰিভিজন বহু বেছি ইফেক্টিভ হয় এবাৰ ভাবি চোৱা যদি তুমি আগতেই জানা যে চেপ্টাৰটোৰ পৰা কোন টপিকটো বাৰে বাৰে সোধা হয় তেন্তে যেতিয়া তুমি নোটছ বা টেক্সট বুক পঢ়িবা তোমাৰ মগজুৰ স্বাভাৱিকভাৱে সেই কোৱেশ্চনৰ এনসাৰ বিচাৰিবলৈ আৰম্ভ কৰিব তুমি কেৱল শব্দ পঢ়ি নাথাকিবা বৰঞ্চ কোৱেশ্চনৰ লগত কনসেপ্ট মিলাই বুজিবলৈ চেষ্টা কৰিবা এই পদ্ধতিয়ে কম সময়ত বেছি শিকিবলৈ আৰু বহু দিনলৈ মনত ৰাখিবলৈ
বহুতো সহায় কৰে। সেয়েহে প্ৰতিটো চেপ্টাৰ আৰম্ভ কৰাৰ আগতে মাত্ৰ 5 মিনিট উলিয়াই PYQ এবাৰ চাই ল'বা। এই সৰু অভ্যাসেই তোমাৰ ৰিভিজনৰ কোৱালিটি বহুগুণ বৃদ্ধি কৰিব। এতিয়া আহক ৰিভিজন কৰাৰ সময়ত আমি কৰা আটাইতকৈ ডাঙৰ ভুলটোলৈ। বহুতে ভাবে যে কিতাপ খুলি ওপৰে ওপৰে পঢ়ি গ'লে ৰিভিজন হৈ যায়। কোনোবাই হাইলাইটাৰ বা পেঞ্চিল লৈ কেইটামান লাইন আণ্ডাৰলাইন কৰিলে, আন কোনোবাই ভাবে এইটো আগতেই পঢ়িছো, এইটো মনত আছে, কিন্তু আচলতে এইটো ৰিভিজন নহয়। এইটো কেৱল চকুৰে শব্দ চোৱা হয়, কিছু সময়ৰ পিছত সেইবোৰ অধিকাংশ পাহৰি যোৱা। যদি তুমি সঁচাকৈ বিষয়টো মনত ৰাখিব বিচৰা, তেন্তে পেন আৰু কপি তোমাৰ আটাইতকৈ ডাঙৰ আৰু শক্তিশালী অস্ত্ৰ। প্ৰায় 20 মিনিট বা 25 মিনিট পঢ়াৰ পিছত কিতাপ বন্ধ কৰা, তাৰ পিছত নিজৰ ভাষাত লিখিবলৈ আৰম্ভ কৰা। নিজকে সোধা, মই এতিয়া কি পঢ়িলো, এই টপিকটোৰ মূল কথা কি, যদি এই বিষয়টো মোক আন এজনক বুজাব লাগে মই কেনেকৈ বুজাম। এই সময়ত সুন্দৰ হেণ্ডৰাইটিঙৰ কোনো প্ৰয়োজন নাই। কেৱল নিজৰ ভাষাত কিৱৰ্ড, ডায়গ্ৰাম, ফ্লো চাৰ্ট বনোৱা আৰু মাইণ্ড মেপ তৈয়াৰ কৰা। লক্ষ্য এটা, মগজুত থকা কথাবোৰ কাগজলৈ উলিয়াই আনা। এবাৰ লিখিবলৈ আৰম্ভ কৰিলে তুমি নিজেই বুজি যাবা কোন অংশ তোমাৰ ভালদৰে মনত আছে আৰু কোন অংশ পুনৰ ৰিভিজন কৰিব লাগিব বা কৰাৰ প্ৰয়োজন। বহু সময়ত কিছুমান কনচেপ্ট প্ৰথমবাৰে বুজিবলৈ কঠিন লাগে। এনে সময়ত একেটা পেৰাগ্ৰাফৰ বাৰে বাৰে পঢ়ি থাকিলে বিশেষ লাভ নহয়। তাৰ সলনি কনচেপ্টটো সৰু সৰু অংশত ভাগ কৰা, ডায়গ্ৰাম, টেবুল, এৰো বা ফ্লো চাৰ্টৰ সহায়ত বিষয়টো সহজ কৰি লোৱা। যেতিয়া এটা ডাঙৰ বিষয় সৰু সৰু ভাগত বিভক্তি হয়, তেতিয়া সেইটো বুজিবলৈ আৰু মনত ৰাখিবলৈ সহজ হয়। প্ৰায় সকলো টপাৰে এই ষ্ট্ৰেটেজি ব্যৱহাৰ কৰে। তেওঁলোকে কঠিন বিষয় মুখস্থ নকৰে, প্ৰথমে বিষয়টো ভাঙি বুজে, তাৰপিছত নিজৰ ভাষাত পুনৰ গঢ়ি তোলে। সেইবাবে তেওঁলোকৰ কনচেপ্ট সদায় ক্লিয়াৰ আৰু মনত থাকে। এতিয়া আহক আন এটা ডাঙৰ ভুল লৈ। আজিকালি বহু শিক্ষাৰ্থীয়ে ভাবে মই 2 ঘণ্টা লেকচাৰ চালো মানে মোৰ ৰিভিজন সম্পূৰ্ণ। কিন্তু এই ধাৰণা সম্পূৰ্ণ ভুল। লেকচাৰ চোৱাটো লাৰ্ণিং, কিন্তু সেল্ফ ষ্টাডি নহয়। আচলতে সেল্ফ ষ্টাডি তেতিয়াহে হয় যেতিয়া তুমি অকল বেছি নিজৰ জ্ঞান নিজেই পৰীক্ষা কৰা, অকলে বহি নিজৰ জ্ঞান নিজেই পৰীক্ষা কৰা। ধৰি লোৱা তুমি 2 ঘণ্টা এটা অনলাইন লেকচাৰ চালা, তাৰপিছত অন্তত আধা ঘণ্টা নিজৰ পেন আৰু কপি লৈ প্ৰেক্টিছ কৰা বা কিতাপ বন্ধ কৰি নিজৰ এনসাৰ লিখিবলৈ চেষ্টা কৰা, নিজে প্ৰব্লেম সলভ কৰিবলৈ চেষ্টা কৰা। তেতিয়াহে তুমি সঠিকভাৱে বুজিব পাৰিবা যে তুমি আচলতে কিমান শিকিছা। মনত ৰাখিবা, টিচাৰে কোনো কুৱেশ্যন সলভ কৰি দেখুৱাৰ অৰ্থ এইটো নহয় যে তুমি সেই কুৱেশ্যনটো এক্সামত কৰিব পাৰিবা। এক্সাম হলত তোমাৰ কাষত কোনো টিচাৰ নাথাকে, তাত কেৱল তুমি, তোমাৰ কলম বা তোমাৰ প্ৰিপাৰেশ্যনহে থাকে। সেইবাবে লেকচাৰক কেৱল শিকাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিবা, কিন্তু সফলতাৰ মূল ভেটি সদায় নিজৰ সেল্ফ ষ্টাডি আৰু সেল্ফ ৰিভিজনকে দিয়া। 3 নম্বৰ ষ্ট্ৰেটেজি হ'ল ফ'কাছ, ডিচিপ্লিন আৰু স্মাৰ্ট ষ্টাডিৰ কেনেকৈ কৰিব লাগে। এতিয়া আহো এনে এটা সমস্যালৈ যাৰ সন্মুখীন প্ৰায় প্ৰতিজন শিক্ষাৰ্থী হয়। বহুতে কয় মই লেকচাৰ আৰম্ভ কৰোঁ ঠিকেই, কিন্তু কিছু সময়ৰ পিছত মনটো আনফালে গুচি যায়। ভিডিঅ' চলি থাকে, কিন্তু কি পঢ়োৱা হৈছে সেইটো মই বুজিয়েই নাপাওঁ। যদি তোমাৰ লগত এনে হয়, তেন্তে ভাবিব নালাগে যে তুমি কম বুদ্ধিমান। আচলতে সমস্যাটো তোমাৰ মনোযোগৰ পদ্ধতি। ভাবি চোৱা, নিজৰ টিচাৰ ভিডিঅ'ত পঢ়াই আছে, তেওঁ হয়তো বহু বছৰ ধৰি একেটা বিষয় পঢ়াই আহিছে। বিষয়টো তেওঁৰ বাবে একেবাৰে পৰিচিত, কিন্তু তোমাৰ বাবে সেই কনচেপ্ট নতুন। সেয়েহে একে ধৰণৰ একেৰাহে 1 ঘণ্টা বা 2 ঘণ্টা ভিডিঅ' চাই থাকিলে মগজু ক্লান্ত হৈ পৰে আৰু ফ'কাছটো ধীৰে ধীৰে হেৰাই যায়। ইয়াৰ সমাধান খুব সহজ। স্টাৰ্ট পজ টেকনিক ব্যৱহাৰ কৰা। প্ৰায় 20 বা 25 মিনিট লেকচাৰ চোৱাৰ পিছত ভিডিঅ' পজ কৰা, তাৰপিছত নিজকে সোধা, এতিয়ালৈকে মই কি শিকিলো, মূল কনচেপ্টটো কি। যদি এতিয়া কিতাপ বন্ধ কৰি এনসাৰ লিখিবলৈ কোৱা হয়,
মই পাৰিমনে? এই সৰু পজে তোমাৰ মগজুক নতুনকৈ চিন্তা কৰা সুযোগ দিয়ে। তাৰপিছত পুনৰ লেকচাৰটো আৰম্ভ কৰা। এই অভ্যাস তোমাৰ ফকাছ বহু গুণ বৃদ্ধি কৰিব আৰু দীঘলীয়া সময়ত একগ্ৰতাৰে কৰিব পাৰি। আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল পঢ়াৰ সময় সদায় ঘড়ী চাই নাথাকিবা। বহু শিক্ষাৰ্থীয়ে ভাবে আজিৰ লক্ষ্য 3 ঘণ্টা পঢ়া, ফলত তেওঁলোকে কি কৰে, বাৰে বাৰে ঘড়ী চায়। কিন্তু টপাৰসকলে ঘণ্টা গণনা নকৰে, তেওঁলোকৰ কি কৰে, কাম গণনা কৰে। লক্ষ্য হ'ব লাগে এই টপিকটো সম্পূৰ্ণ বুজি নোপোৱালৈকে মই নুঠিম। সময়ৰ পিছত নাযায়, প্ৰগ্ৰেছৰ পিছত ভাগিব লাগে। কিমান ঘণ্টা পঢ়িলো সেয়া সফলতা নিৰ্ধাৰণ নকৰে, তুমি কিমান শিকিলা সেয়াহে আচল কথা। আৰু এটা শক্তিশালী টেকনিক হৈছে টপিক কানেকশ্যন। তোমাৰ মগজুৱে বিচ্ছিন্ন তথ্যতকৈ সংযোগ থকা তথ্য বেছি মনত ৰাখে। সেয়েহে নতুন টপিক পঢ়াৰ সময়ত চেষ্টা কৰিবা আগত পঢ়া টপিকৰ লগত মিলাবলৈ। যদি ছায়েন্সৰ এটা টপিক আন চেপ্টাৰৰ লগত জড়িত, তেন্তে দুয়োটাক একেলগে চিন্তা কৰিবা। যদি হিষ্টৰী এটা ঘটনা আন এটা ঘটনাৰ লগত সম্পৰ্কিত, তেন্তে সেই ঘটনা মনত ৰাখিবা, সেই ঘটনা সংযোগ মনত ৰাখিবা। যদি কনচেপ্টৰ মাজত পোনপটীয়া কানেকশ্যন নাথাকে, তেন্তে নিজৰ কল্পনা শক্তি ব্যৱহাৰ কৰি কোনো কেৰেক্টাৰৰ তোমাৰ চিনাকি মানুহৰ লগত মিলোৱা, কোনো ঘটনাক বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ লগত জৰাই বা কোনো টপিকক এখন চিনাকি ফিল্ম ষ্টৰী বা চিটুৱেশ্যনৰ লগত সম্পৰ্কিত কৰা। যেতিয়া তথ্যৰ লগত ইমোশ্যন বা ভিজুৱেলাইজেশ্যন জড়িত হয়, তেতিয়া সেইবোৰ বহু সহজে মনত থাকে। টপাৰসকলৰ এটা বিশেষ অভ্যাস আছে, তেওঁলোকে কেৱল মুখস্থ নকৰে, প্ৰতিটো নতুন বিষয়ক আগতে শিকা জ্ঞানৰ লগত কানেক্ট কৰে। সেইকাৰণে তেওঁলোকৰ কনচেপ্ট গভীৰ হয় আৰু এক্সামত কুৱেশ্যন অলপ ঘূৰাই সুধিলেও তেওঁলোকে সহজে এনচাৰটো দিব পাৰে। মনত ৰাখিবা, ফকাছ, স্মাৰ্ট ৰিভিজন আৰু টপিক কানেকশ্যন, এই তিনিটা অভ্যাসে তোমাৰ চেল্ফ ষ্টাডিৰ সম্পূৰ্ণ নতুন স্তৰলৈ লৈ যাব। কেতিয়াবা দীঘলীয়া সময় পঢ়াতকৈ সঠিক পদ্ধতিত পঢ়াটো বেছি মূল্যৱান হয়। 4 নম্বৰ ষ্ট্ৰেটেজি হ'ল সঠিক ৰিচোৰ্চ বাছনি কৰা আৰু নিজৰ ওপৰত বিশ্বাস ৰাখা। চেল্ফ ষ্টাডি কৰাৰ সময়ত আৰু এটা ডাঙৰ ভুল বহু শিক্ষাৰ্থীয়ে কৰে, তেওঁলোকে ভাবে PDF-ত সকলো আছে, কিতাপৰ প্ৰয়োজন কি? ফলত দিনৰ বেছিভাগ সময় মোবাইল বা লেপটপৰ স্ক্ৰীণত চাই কটাই দিয়ে। কিন্তু বাস্তৱত ফিজিকেল বুক আৰু নিজৰ হাতে লিখা নোটছৰ শক্তি একেবাৰে বেলেগ। যেতিয়া এখন কিতাপ তোমাৰ হাতত থাকে, তুমি কেৱল শব্দ পঢ়ি নাথাকা, তুমি পেজটো অনুভৱ কৰা, কোন পেজত কোন ডায়গ্ৰাম আছিল, কোন কৰ্নাৰত ইম্পৰ্টেণ্ট পইণ্ট লিখা আছিল, এই সকলোবোৰ তোমাৰ মগজুৱে ভিজুৱেল মেমৰি হিচাপে সংৰক্ষণ কৰে। সেইবাবে বহু সময়ত এক্সামত বহি হঠাতে মনত পৰে এই এনচাৰটো কিতাপৰ সফালৰ পেজত আছিল। এইটো হৈছে ভিজুৱেলাইজেশ্যনৰ শক্তি। বিশেষকৈ নিজৰ হাতে লিখা নোটছৰ কথা ক'বই লাগিব। নিজৰ হেণ্ডৰাইটিং, নিজৰ হাইলাইট, নিজৰ এৰ', নিজৰ ডায়গ্ৰাম, এইবোৰ মগজুৱে আনৰ নোটছতকৈ বহু সহজে মনত ৰাখে। সেইবাবে চেল্ফ ষ্টাডি কৰাৰ সময়ত সম্ভৱ হ'ল টেক্সট বুক, নিজৰ নোটছ আৰু নিজৰ ৰিভিজন কপিকে বেছি গুৰুত্ব দিবা। PDF-ৰ ভিডিঅ' লেকচাৰো ব্যৱহাৰ কৰিবা, কিন্তু সেইবোৰ কেতিয়াও তোমাৰ ফুল ৰিচোৰ্চ হ'ব নালাগে। এতিয়া আহো আটাইতকৈ সঘনাই সোধা এটা প্ৰশ্ন, মই কোনখন কিতাপৰ পৰা পঢ়িম, কোনখন গাইড ভাল, কোনটো চেম্পল পেপাৰ কিনিম? এই প্ৰশ্নবোৰ শুনিবলৈ সহজ লাগে, ইয়াৰ উত্তৰটো আৰু সহজ। পঢ়াটো জটিল নকৰিবা, সহজ লাগিব। যদি তুমি বৰ্ডৰ ষ্টুডেণ্ট, তেন্তে প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ ৰিচোৰ্চ হ'ল তোমাৰ মেইন টেক্সট বুক। সেইখন ভালদৰে সম্পূৰ্ণ কৰা, প্ৰতিটো চেপ্টাৰ বুজি লোৱা, এক্সাৰচাইজ, ইনটেক্স কুৱেশ্যন আৰু এক্সাম্পল একোটাও এৰি নিদিবা। তাৰপিছত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন অৰ্থাৎ PYQ, পূৰ্বৱৰ্তী বৰ্ষৰ প্ৰশ্ন সমাধান কৰা। মনত ৰাখিবা, যিকোনো এক্সামত আগৰ বছৰৰ কুৱেশ্যনে নতুন কুৱেশ্যনৰ পেটাৰ্ণ বুজিবলৈ আটাইতকৈ বেছি সহায় কৰে। বহু ক্ষেত্ৰত একেই কনচেপ্ট অলপ সলনি কৰি পুনৰ সোধা হয়।
সেইবাবে PYQৰ প্ৰেক্টিছ কেতিয়াও এৰিব নালাগে। তাৰ পিছত তোমাৰ বৰ্ডে অফিচিয়েল ৱেবছাইটত যিবোৰ প্ৰেক্টিছ মেটেৰিয়েল মডেল পেপাৰ দিয়ে সেইবোৰ সমাধান কৰিবা। এইবোৰ সম্পূৰ্ণ ফ্ৰী আৰু এক্সাম পেটাৰ্ণ অনুসৰি তৈয়াৰ কৰা হয়। বহু ষ্টুডেণ্টে অযথা দামী গাইড আৰু চেম্পল পেপাৰ কিনি থাকে, অথচ অফিচিয়েল ৰিচোৰ্চে সম্পূৰ্ণভাৱে ব্যৱহাৰ নকৰে। প্ৰথমে ফ্ৰী আৰু অথেণ্টিক ৰিচোৰ্চ শেষ কৰা, তাৰ পিছতে প্ৰয়োজন হ'লে আন কিতাপ লৈ বস্তু এইটো হ'ল কি কনচিষ্টেঞ্চি, স্মাৰ্ট ৰিভিজন আৰু সেলফ ষ্টাডি। যদি তুমি নিয়মিতভাৱে পঢ়া বা বাৰে বাৰে ৰিভিজন কৰা, নিজৰ ভুল নিজে বিচাৰি শুধৰাই আৰু প্ৰতিদিনে অলপ অলপকৈ উন্নতি কৰা, তেন্তে সফলতা তোমাৰ পৰা বেছি দিন আঁতৰাই থাকিব নোৱাৰে। মনত ৰাখিবা, টিচাৰ পথ দেখুৱাব পাৰে, কিন্তু খোজ দিব লাগিব তুমি। নিজেই কিতাপে জ্ঞান দিব পাৰে, কিন্তু সেই জ্ঞান শক্তিত পৰিণত কৰিব পাৰে কেৱল তোমাৰ সেলফ ষ্টাডি। আজিয়ে সিদ্ধান্ত লোৱা, আজিৰ পৰা কেৱল বেছি সময় নপঢ়িম, সঠিক পদ্ধতিত পঢ়িম। কাৰণ যেতিয়া পদ্ধতি সলনি হয়, ফলাফল সলনি হয়। তোমাৰ সফলতাৰ আৰম্ভণি আজিৰ এই সিদ্ধান্তৰ পৰাই হ'ব পাৰে। আৰু শেষ কথা হ'ল, সফলতাৰ শেষ সূত্ৰ হ'ল নিজকে কেতিয়াও এৰি নিদিবা। এতিয়ালৈকে আমি সেলফ ষ্টাডি, স্মাৰ্ট ৰিভিজন, ফ'কাছ, প্ৰেক্টিছ, টপিক কানেকশ্যন, মিষ্টেক এনালাইচিছ আৰু ডিচিপ্লিনৰ বিষয়ে আলোচনা কৰিলোঁ। কিন্তু এই সকলোবোৰ মাজতে এটা গুণ আছে, যিটো নাথাকিলে বাকী সকলো ষ্ট্ৰেটেজি অৰ্থহীন হয়। এই গুণটো হৈছে ধৈৰ্য আৰু অধ্যাৱসায়। সফলতা কেতিয়াও এটা দিনতে নাহে। কেতিয়াবা তুমি বহুত পৰিশ্ৰম কৰাৰ পিছতো আশা কৰা ৰিজাল্ট নাপাব পাৰা, মক টেষ্টত কম নম্বৰ আহিব পাৰে, কিছুমান টপিক বাৰে বাৰে ৰিভিজন কৰাৰ পিছতো পাহৰি যাব পাৰা। এনে মুহূৰ্তত বহুতে পঢ়া শুনা এৰি দিয়ে বা নিজৰ ওপৰত বিশ্বাস হেৰুৱায়। কিন্তু টপাৰ সকলৰ চিন্তাধাৰা সম্পূৰ্ণ বেলেগ। তেওঁলোকে ব্যৰ্থতাক শেষ বুলি নাভাবে, বৰঞ্চ শিকাৰ এটা সুযোগ বুলিহে লয়। তেওঁলোকে ভাবে যদি আজি ভুল কৰিছো, তেন্তে কাইলৈ সেই ভুল শুধৰাব পাৰিম। সেই মানসিকতাই তেওঁলোকক প্ৰতিদিন আগবাঢ়িবলৈ দিয়ে। মনত ৰাখিবা, কনচিষ্টেঞ্চি মানে প্ৰতিদিনে 12 ঘণ্টা পঢ়া নহয়। কনচিষ্টেঞ্চি মানে প্ৰতিদিনে নিজৰ লক্ষ্যৰ দিশে এটা সৰু পদক্ষেপ লোৱা। কেতিয়াবা 2 ঘণ্টা, কেতিয়াবা 4 ঘণ্টা সময় সলনি হ'ব পাৰে, কিন্তু অভ্যাসটো কেতিয়াও বন্ধ হ'ব নালাগে। আজি যি শিক্ষাৰ্থীয়ে নিয়মিতভাৱে নিজৰ গ'লৰ বাবে কাম কৰি আহিছে, হয়তো তেওঁক কোনোবাই লক্ষ্য নকৰে, কিন্তু কেইমাহমান পিছত ৰিজাল্ট প্ৰকাশ হ'লে একে মানুহ ক'ব তেওঁ হঠাতে সফল হৈ গ'ল। বাস্তৱত সেই সফলতা হঠাতে নাহে, সেইটো প্ৰতিদিনে কৰা সৰু সৰু প্ৰচেষ্টাৰ ফল। আৰু এটা কথা সদায় মনত ৰাখিবা, অন্যৰ সফলতা দেখি হতাশ নহবা। প্ৰতিজনৰ যাত্ৰা বেলেগ বেলেগ, গতি বেলেগ আৰু পৰিস্থিতি বেলেগ বেলেগ। নিজৰ যাত্ৰাত মনোযোগ দিয়া। যোৱাকালিতকৈ যদি আজি অলপ উন্নত হৈছে, তেন্তে তুমি ইতিমধ্যে সফলতাৰ পথত আগবাঢ়ি আছা। শেষত তোমাৰ বাবে এটা সৰু চেলেঞ্জ আছে। আজিৰ পৰা 30 দিন এই ভিডিঅ'ত কোৱা ষ্ট্ৰেটেজিবোৰ আন্তৰিকতাৰে ফ'ল' কৰা। প্ৰতিদিন স্মাৰ্ট ৰিভিজন কৰা, পেন লৈ লিখি প্ৰেক্টিছ কৰা, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন সমাধান কৰা আৰু নিজৰ মিষ্টেক এনালাইচিছ কৰিবা। 30 দিনৰ পিছত নিজৰ ভিতৰত হোৱা পৰিৱৰ্তন তুমি নিজেই অনুভৱ কৰিবা। মনত ৰাখিবা, টপাৰ হোৱাটো কোনো ভাগ্যৰ কথা নহয়, ই হৈছে সঠিক অভ্যাস, সঠিক ষ্ট্ৰেটেজি, কেতিয়াও হাৰ নামানি আগবাঢ়ি যোৱাৰ ফল। তোমাৰ সপোন যিমানেই ডাঙৰ নহওক কিয়, যদি তুমি নিজৰ ওপৰত বিশ্বাস ৰাখা আৰু প্ৰতিদিন নিষ্ঠাৰে কাম কৰি যোৱা, তেন্তে সফলতা নিশ্চিতভাৱে তোমাৰ দুৱাৰত আহি কঢ়িয়াই ধৰিব। ধন্যবাদ। মন দি পঢ়িবা, নিয়মিত ৰিভিজন কৰিবা, নিজৰ ওপৰত বিশ্বাস ৰাখা আৰু সফলতাৰ নতুন ইতিহাস লিখিবলৈ আজিয়েই আৰম্ভ কৰা। আকৌ ধন্যবাদ ইমান ধ্যান আৰু ধৈৰ্য সহকাৰে শুনিবলৈ। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।